নমস্কাৰ সকলোকে মই নটিমিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ডেইলি ৰুটিন আপোনালোকে জানেই ঘৰ ইউনিভাৰ্চিটিৰ পৰা ঘৰ সো এতিয়াও গৈ আছোঁ আহি মই পালোহি ইউনিভাৰ্চিটি তাৰপিছত ক্লাছ কৰিবলৈ গ'লোঁ এই দেখিছেনে লক্ষ্য তাৰ সদায় 10:30 11:30 মানত ভোক লাগে সেইকাৰণে মোৰ টিফিনটো টানি আজৰি বেগৰ পৰা উলিয়াই টিফিন খাই মোৰ হওক বা নেন্সিৰ হওক দুজনীয়ে তাৰপিছত ক্লাছ খতম হ'ল আমাৰ দুটা পৰা লেব আছে ভাবিলোঁ কি বাহিৰত গৈ কিবা এটা খাই লওঁ ভাবি দোকানলৈ আহিলোঁ মেগী খালোঁ আমি দুজনীয়ে আৰু সি খালে পৰাঠা তাৰপিছত খাই বৈ আমি আকৌ ওলালোঁ ক্লাছলৈ বুলি যিহেতু বহুত গৰম হয় বাহিৰত সেইকাৰণে এচি হাৱা খাবলৈ গুচি গ'লোঁ তাৰপিছত এই দেখিছেনে লেবৰ টাইমত নেন্সিয়ে মোৰ চুলিত বেনি উঠি আছে ছাৰে আমাক চাইও আছিলে বাৰু সেইটো বেলেগ কথা তাৰপিছত আমি এক্সপেৰিমেণ্ট কৰিলোঁ তাৰপিছত এতিয়া ঘৰলৈ গৈ আছোঁ মেজিকত বহি ইমান ভাগৰ লাগিছে নহয় ইমানেই ভাগৰ লাগিছে যেনে তেনে ঘৰ পালেগৈ হয় আৰু দেখিছেনে ৰেইনবো ওলাইছে ইমান যে ধুনীয়া লাগিছে দেখিবলৈ তাৰপিছত গধূলি মই অৰ্ডাৰ কৰিছিলোঁ তন্দুৰী বাটাৰ মছালা আৰু 3টা নান অৰ্ডাৰ কৰিছিলোঁ ইমানেই টেষ্টি আছিলে নহয় দ্য যোৰহাট তন্দুৰৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কেইটা বাই বাজিলে এয়াই